আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ গোলাঘাটত থকা আঠখেলীয়া নামঘৰলৈ বুলি, আৰু আহি পাই প্ৰথমতে চাকি আৰু ধূপ কিনি ল'লোঁ। তাৰপিছতে এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। ইয়াৰ পৰিৱেশটো সঁচাকৈ খুব ভাল, আপোনালোকেও আহিব পাৰে। মোৰ লগত এয়া ভাৰ্জিনা কংকনা আহিছিলে, আমি তিনিজনীয়ে আহিছিলোঁ। আৰু এইফালে এতিয়া চাকিও জ্বলাই ল'লোঁ। তাৰপিছতে এতিয়া চাৰিওপাশৰ পৰিৱেশটো অলপকৈ দেখুৱাই দিছোঁ। আঠখেলীয়া নামঘৰৰ কথা যিহেতু চবেই জানেই, উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত ই এক অন্যতম স্থান। 1681 চনত আহোম ৰজা গদাপাণিয়ে এই নামঘৰটো নিৰ্মাণ কৰোৱাইছিলে। ইয়ালৈ আহি মনটো সঁচাকৈ খুব পবিত্ৰ লাগিলে। যেতিয়া মনবিলাক বেয়া লাগে, এনেকুৱা স্থানবিলাকলৈ আহিলে সঁচাকৈ খুব মনটো ভাল লাগে। তাৰপিছতে আমি এইফালে প্ৰসাদো ল'লোঁ, আৰু এতিয়া অকণমান ইয়াতে ৰখিলোঁ আৰু অকণমান দেখুৱাই দিছোঁ। আৰু তাৰপিছতে আমি আকৌ উভতিও আহিলোঁ, আৰু এইফালে ফটো মাৰিছিলোঁ। লাষ্টত এয়া দিও দিছোঁ। যদিহে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।